নমস্কাৰ বন্ধুসকল, আজি মই পুনৰ নতুন এটা ভিডিঅ' লৈ মোৰ ইউটিউব চেনেললৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। আজি মই আপোনালোকক দেখুৱাম যে বৰালি মাছৰ লগত বৰথেকেৰাৰ কোমল কুঁহিৰ পাতটো কেনেদৰে টেঙা জোল বনাই খায়। যদি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এয়া চাওক, আপোনালোকে মাছখিনি মই প্ৰথমে কাটি বাছি ধুই লৈছোঁ। তাৰপিছত বৰথেকেৰা কোমল কুঁহি পাতকেইটাও ঠিক তেনেদৰে ধুই লৈছোঁ। লগতে ইয়াত কেইটামান কেঁচা জলকীয়া আৰু পিঁয়াজ, লগতে মেমেধুৰ পাত কেইটামানো ধুই লৈছোঁ। এতিয়া মই বৰথেকেৰা পাতকেইটা মিহি মিহিকৈ এনেদৰে কাটি লৈছোঁ। ইয়াৰ লগে লগে মই জলকীয়াকেইটা, পিঁয়াজ আৰু মেমেধুৰ পাতকেইটা এনেদৰে কাটি লৈছোঁ। এয়া মই কাটি লোৱা বৰথেকেৰা কোমল কুঁহি পাতখিনি, আৰু এয়া জলকীয়া, পিঁয়াজ আৰু মেমেধুৰ পাতখিনি। এতিয়া মই বৰালি মাছখিনি হালধি আৰু নিমখ দি এনেদৰে সানি লৈছোঁ। এতিয়া তেলখিনি কেৰাহীত এনেদৰে মই গৰমাই লৈছোঁ। ইয়াৰ লগে লগে মাছখিনি গৰম তেলত দিছোঁ। এনেদৰে মাছখিনি তেলত ভাজি ৰঙচুৱা হোৱাত নমাই লৈছোঁ। মাছখিনি নমাই থৈ কেৰাহীত আকৌ অলপ তেল দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাত তাৰ পাঁচফোৰণ দিছোঁ। এয়া চাওক, পাঁচফোৰণখিনি ভালকৈ ফুটিছে। এতিয়া ইয়াত কাটি ৰখা পিঁয়াজ আৰু জলকীয়াখিনি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। এতিয়া এইখিনি ৰঙচুৱা হোৱাত ইয়াতে অলপ হালধি দিছোঁ। এতিয়া ইয়াত থেকেৰাৰ পাতখিনি দি ভালকৈ লৰাই দিছোঁ আৰু অলপ সময় ভালকৈ সিজিব দিছোঁ। এতিয়া এইখিনি সিজাত গৰম পানী ঢালি দিছোঁ আৰু উতলিবলৈ দিছোঁ আৰু সোৱাদ অনুযায়ী নিমখ দি ভালকৈ উতলিবলৈ দিছোঁ। ভালদৰে উতলাৰ পিছত ভাজি থোৱা মাছখিনি ইয়াতে দি দিছোঁ আৰু লগে লগে কাটি থৈ দিয়া মেমেধুৰ পাতখিনিও ইয়াতে দি দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি লৰাই দিছোঁ আৰু অলপ সময় ইয়াক জুইত এনেদৰে ৰাখিছোঁ। ইয়াৰ পিছত ইয়াক নমাইছোঁ। এয়াই আজি বনোৱা মোৰ ৰেচিপি, বৰথেকেৰা কোমল কুঁহিৰ পাতৰ সৈতে বৰালি মাছৰ টেঙা জোল। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।